पूरा हुकान रुटी पूरा मारि Hi guys, good morning and welcome to my YouTube channel Assamese Dream. তো আশা কৰোঁ আপোনালোক ভালে আছে আৰু নতুন বছৰ ভালকৈ পালে বুলি ভাবি আছোঁ। তো মই আজি বেলেগ তেনেকৈ একো নকৰোঁ, মোৰ যিখন বাইক আছে NS200 তো সেইখন মানে মই বাইক মানে ৰেপ কৰিবলৈ লৈ যাম। তো বেলেগত ক'তো নাযাওঁ, বাইহাটা চাৰিআলিত যাম আৰু কাষত আজি মাটি কাটি আছে ট্ৰেক্টৰৰ JCB তো মানে মই বহুত চাউণ্ড পাই আছোঁ। তো আপোনালোকে চাউণ্ড পোৱা নাই চাগে। তো বেছি দেৰি নকৰোঁ গাইজ। আৰু এটা কথা মানে কি হৈছে, মই ফাৰ্ষ্ট যিটো ভ্লগ দিছিলোঁ সেইটো ভ্লগত মানে এসপ্তাহ হ'ল, আজি এসপ্তাহ হ'ল, তাৰমানে 1K পাৰ কৰিছে ভিউজ। তো এনেকৈ ছাপোৰ্ট কৰিলে ভাল লাগে, এনেকৈ ছাপোৰ্ট কৰি যাব। তো ছাপোৰ্ট কৰাৰ কাৰণে থেংক ইউ। আৰু মানে কি হৈছে গাইজ, অলপ কষ্ট হয় ন মোবাইল দি কৰাত। তো আপোনালোকে অলপ হেল্প কৰি দিব আৰু মানে কি ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো, যিসকলে নতুনকৈ চাই আছে। আৰু যিসকলে কৰা নাই প্লিজ কৰি দিয়ক ছাবস্ক্ৰাইবটো। তো মানে ছাপোৰ্ট কৰিলে ভাল লাগিব, এনেকৈ ভিডিঅ' বনাব। তো ভিডিঅ'টো চাই থাকক। আৰু আমি এনেকৈ আহি বেলকোনা পাই গ'লোঁ। এইটো চাই লওক, বেলকোনা মেডিকেল। তো চাই থাকক। তো আমি ফাইনেলি পাই গ'লোঁ বাইহাটা চাৰিআলি। এইখন চাই লওক PKC কলেজ। আৰু আমি এতিয়া যাম মানে ৰঙিয়া লাইনত। তো বেলেগ কোনো কাষ্টমাৰ নাছিল, বেলেগ তেনেকুৱা। তো আমিয়ে ফাৰ্ষ্ট আছিলোঁ। তো ডাইৰেক্ট আমি আহিকিয়ে তাৰমানে ৰেপিঙত আৰম্ভ কৰি দিলোঁ বাইক ৰেপ কৰা। তো চাই থাকক ভিডিঅ'টো। আৰু এয়া চাই লওক, মানে আমাৰ ৰাইটাৰ লিখকে লিখি আছে। তো কি লিখি আছে মই বাৰু পিছত দেখুৱাই আছোঁ। তো চাই লওক কেনেকৈ লিখি আছে।
সেইকাৰণে আপোনালোকক গোটেইখিনি ভিডিঅ' মানে দেখুওৱা নাই তো মোৰ গাড়ীখন মানে লেতেৰা হৈছিল তো গাড়ীখন ধুলোঁ তো এতিয়া চাওক মই আপোনালোকক মোৰ মানে ৰিভিউ দেখুৱাই আছোঁ মানে এটা ভিউ দেখুৱাই আছোঁ গাড়ীখন ধোৱাৰ পিছত কেনেকুৱা চাই লওক তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু লগতে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ৰেপ কৰাত কেনেকুৱা আছে সেইটো মানে জনাই দিব তো আজিলৈ বাই